সকলোকে জিডিমণি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিসকলে এতিয়ালৈকে কৰি ৰখা নাই। আজি আমি জানিম গণেশক প্ৰথমতে কিয় পূজা কৰা, সেই বিষয়ে জানিবলৈ হ'লে আমি গণেশৰ জন্ম কাহিনী জানিব লাগিব। গণেশৰ যিহেতুকে পাৰ্বতী মানস পুত্ৰ আছিল, গণেশৰ যেতিয়া জন্ম হৈছিল তেতিয়া সকলো দেৱ দেৱতাই গণেশক চাবলৈ আহিছিল বা দৰ্শন কৰিছিল। কিন্তু শনিয়ে জানিছিল যে গণেশক যেতিয়া তেওঁ চাবলৈ আহিব তেতিয়া গণেশৰ মূৰটো ছিঙি পৰিব। সেই কথা জানিও শনিয়ে গণেশক দৰ্শন কৰিবলৈ আহিছিল বা চাবলৈ আহিছিল। অহাৰ লগে লগে গণেশৰ লগত এই অনুৰূপ ঘটনাটো হৈছিল, গণেশৰ মূৰটো ছিঙি পৰিছিল আৰু তেতিয়া সকলো হতবাক হৈছিল। আৰু তাৰপিছত তেওঁলোকে এটা উপায় উলিয়াইছিল যে এনেদৰে গৈ থাকি যদি উত্তৰৰ ফালে মূৰ কৰি শুই থকা যিকোনো এটা বস্তু বা পানী যিকোনো এটা পানী পোৱা যাব তাৰ মূৰটো কাটি আনি পেলাই গণেশৰ তাত লগাই দিয়া হ'ব। সেইমতে ভগৱান বিষ্ণুৱে গৰুৰ পক্ষীত উঠি গৈ এনেদৰে গৈ উত্তৰৰ ফালে মূৰ কৰি থকা হাতী এটা পাইছিল আৰু সেই হাতীটোৰ মূৰটো কাটি আনিছিল, আনি পেলাই গণেশৰ তাত লগাই দিছিল আৰু সকলো উৎফুল্লিত হৈ পৰিছিল আৰু সকলো আশীৰ্বাদ দিছিল। আৰু তেতিয়াৰ পৰা কৈছিল যে গণেশক সকলোৱে প্ৰথমতে পূজা কৰিব বা প্ৰথমে পূজনীয় হ'ব। এইখিনিতে জানিছোঁ গণেশৰ বাহন হৈছে এন্দুৰ আৰু গণেশে লাডু ভাল পায়। আৰু অন্য এটা কাহিনীও আছে, সেইটো অন্য এখন পুৰাণৰ মতে যেতিয়া গণেশৰ জন্মৰ কথা যেতিয়া পাৰ্বতীয়ে গা ধুই আছিল তেতিয়া হালধিৰে এটা লাডু বনাইছিল আৰু লাডু বনাই এটা মূৰ্তি ৰূপ দিছিল আৰু সেই মূৰ্তিটো জীৱন্ত প্ৰাণ দিছিল আৰু তাৰ পৰাই গণেশৰ জন্ম হৈছিল বা সেইটোৱে গণেশ আছিল। গণেশক এনেদৰে দুৱাৰৰক্ষী কৰি থৈছিল। পাৰ্বতীয়ে যেতিয়া গা ধুবলৈ গৈছিল তেতিয়া শিৱই পাৰিষদৰ সৈতে আহিছিল। আহোঁতে গণেশে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাছিল, কৈছিল যে মই পাৰ্বতী পুত্ৰ। কিন্তু শিৱই এই কথাত হতবাক হৈ পৰিছিল আৰু তেতিয়া বাৰ বাৰ কোৱাৰ পিছতো শিৱক ভিতৰলৈ যাবলৈ দিয়া নাছিল। তেতিয়া শিৱ আৰু গণেশৰ মাজত ভীষণ যুদ্ধ হৈছিল আৰু সেই যুদ্ধত গণেশ জিকিছিল আৰু জিকোতে শিৱই ক্ৰোধত বা খঙত ত্ৰিশূলেৰে গণেশৰ মূৰটো ছিঙি পেলাইছে। এই কথা জানি পাৰ্বতীয়ে কালী ৰূপ বা চণ্ডী ৰূপ ধাৰণ কৰিছিল আৰু সকলোকে সংহাৰ কৰিছিল। এই কথা গম পাই সকলো দেৱ দেৱতাই লগ হৈ ভগৱান শিৱক প্ৰাৰ্থনা কৰিছিল আৰু তেতিয়া ভগৱান শিৱই কৈছিল যে গণেশক জীয়াই দিয়া হ'ব। তেতিয়া পাৰ্বতী শান্ত হৈছিল আৰু এনেদৰে ভগৱান বিষ্ণুৱে গৰুৰ পক্ষীত উঠি গৈ উত্তৰৰ ফালে শুই থকা এতিয়া হাতীৰ মূৰটো ছিঙি আনি গণেশৰ তাত লগাই দিছিল আৰু তেতিয়া সকলো উৎফুল্লিত হৈ পৰিছিল। এইটোৱে হৈছে গণেশৰ জন্ম কাহিনী। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।